Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলোৱে ভাল। ময়ো বৰ্তমান ভালেই আছোঁ। আজি আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'ত যাম, কি কৰিম সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব। এতিয়া আমি মনীষাত সোমাইছোঁ। এতিয়া মনীষাত ভিতৰত আছোঁ। বস্তু কেইটামান সৰু সুৰাকৈ লৈ লৈছোঁ, দেখুৱাম বাৰু। এয়া আমি আহি পালোহি জাজি ধাবা। আপোনালোকক দেখুৱাম বাৰু ভিতৰত। এয়া আমি পাইছোঁহি। আজি মানে আমি ৰাতিৰ সাজটো বাহিৰতে খাম বুলি ভাবিছোঁ। সেইকাৰণে আমি ঘৰৰ সকলোকেইটা মিলি জাজি ধাবালৈ আহিলোঁ। খানাটো বাহিৰত পূৰা খাওঁটো হৈছে মানে হিন্দুহঁতৰ আমাৰ এনিভাৰ্চাৰী পৰিছে। তাৰ কাৰণে আমি সাজটো বাহিৰতে খাম বুলি ভাবিলোঁ। এয়া বাহঁতে কেক কাটিবলৈ লৈছে। এয়া ভিন্দু দেই, সেয়া আকৌ বাহে দেই, বা। তাৰপিছতে এয়া ভণ্টি, এয়া মা, আৰু এই দেখুৱাবলৈ অলপ দিগদাৰ হৈছে আৰু পোৱালি এজনী আছে। বাকী এতিয়া কাটিব মানে দেখুৱাম আপোনালোকক। আৰু থেংক ইউ ছ' মাছ মায়ে দিয়া গিফ্টটো আৰু তহঁতি দিয়া গিফ্টটোৰ বাবে। আমাৰ খানা আহি গ'ল দেই, দেখাই দিছোঁ আপোনালোকক। হৈছে আমাৰ কেঁচুৱা মাক। সকলোৱে খাই বৈ আজৰি হোৱাৰ পিছত উপায় নাই, অকলে অকলে খাই আছে আৰু দেই। আমি খাই বৈ আজৰি হ'লোঁ। এতিয়া ঘৰলৈ যাওঁগৈ। আমি আৰু দূৰো হ'ব ন, এতিয়া আমি জাজি আহিছোঁ, ঘৰটো কাকজন পাবগৈ লাগিব। ঠিক আছে, তেনেহ'লে আমি যাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই।